বা সংৰক্ষিত বনাঞ্চল বৰ্তমান এতিয়া নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই সময় এই 4 মাহ সময়খিনিত যেটো খৰালি কাল হয় আৰু সেই খৰালি কাল হোৱাৰ কাৰণে পবা সংৰক্ষিত বনাঞ্চলৰ কাষেৰে বৈ যোৱা যেটো লালি নদী সিয়াং লালি আৰু সিয়াঙৰ যি নদী সেই নদী দুখন শুকাবলৈ আৰম্ভ কৰে ক্ৰমান্বয়ে আৰু যাৰ ফলত কি হয় শুকুৱাৰ কাৰণে এই পবা সংৰক্ষিত বনাঞ্চলৰ কাষতে এটা বালিৰ চাপৰিৰ সৃষ্টি হৈছে কিছুমান জায়গাত জলাশয়ৰ সৃষ্টি হৈছে আৰু সেই জলাশয় বা বালি চাপৰিসমূহত বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাইসমূহ পৰিবলৈ আৰম্ভ কৰিছে যোৱা কিছুদিন আগতে আমি যেতিয়া নদীত নাওলৈ গৈছিলোঁ তেতিয়া আমি বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই আমি দেখিবলৈ পোৱা গৈছিলে গতিকে সেইকাৰণে এই বৰ্তমান 4টা মাহত নৱেম্বৰ বিশেষকৈ নৱেম্বৰ লাষ্টৰ পৰা আৰম্ভ কৰি ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী সময়ছোৱাত এই পবা সংৰক্ষিত বনাঞ্চলৰ কাষত যেটো চাপৰি নতুনকৈ গঢ় লৈ উঠিছে সেই চাপৰিসমূহত থকা জলাশয়সমূহত পৰিভ্ৰমী চৰাই চাবৰ কাৰণে উপযুক্ত সময় বুলি আমি ধাৰণা কৰিছোঁ চৰাই বুলি ক'লে ইয়াত পৰিভ্ৰমী চৰাইৰ ভিতৰত আমি নলকাটা ভাটৌ চৰাই এটা দেখিবলৈ পোৱা গৈছে যেটো ইয়াত যেটো চাপৰি গঢ় লৈ উঠিছে নতুনকৈ সেই চাপৰিসমূহত আপোনালোকে দেখি পাইছে মাধুৰী গঢ়ি উঠিছে সেই মাধুৰীসমূহত তেওঁলোকে থাকিবলৈ আহে তাৰপিছত ইয়াৰ মতে আমি এনেই দেখিবলৈ পাইছোঁ কণামুচৰি আমি পাইছোঁ মাছৰোকা চৰাই আমি দেখিবলৈ পাওঁ ইয়াত তাৰপিছত আমি আৰু চাইবেৰিয়ান কিছুমান চৰাই আহে চাইবেৰিয়াৰ পৰা সুদূৰ চাইবেৰিয়াৰ পৰা তেওঁলোকে এই বৰ্তমান সময়ত তেওঁলোকে ইয়াত পৰিবলৈ আহে চাইবেৰিয়াৰ পৰা আৰু এইখিনি সময়ত তেওঁলোকে ইয়াত পবাত থাকে এই ডিচেম্বৰ জানুৱাৰী ইয়াত তেওঁলোকে থাকে আৰু তাত জানুৱাৰীৰ থকাৰ পিছত জানুৱাৰীৰ পৰা তেওঁলোকে ইয়াৰ পৰা উৰি যায় তেওঁলোকে উৰি গৈ কিনে অৰুণাচলৰ ফালে তেওঁলোকে ইয়াত যাবলৈ আৰম্ভ কৰে এই চাইবেৰিয়াৰ যিটো পৰিভ্ৰমী চৰাই তাৰপিছতো আৰু বিভিন্ন ধৰণৰ ইয়াত আপোনালোকে দেওহাঁহ পাব দেওহাঁহ আপোনালোকে ইয়াত দেখিবলৈ পোৱা গৈছে আমি লাষ্ট টাইম যাওঁতে তাৰপিছত আৰু চাকৈ চকুৱা ইয়াত দেখিবলৈ পোৱা গৈছে তাৰপিছত আৰু কেতিয়াবা মাজে মাজে ইয়াত কিছুদিন আগতে আমি এই বনৰীয়া হাঁহ বনৰীয়া কুকুৰা আমি দেখিবলৈ পাইছোঁ ইয়াত সেইটো চাবলৈ আহে তাৰপিছত আৰু ইয়াত এই নতুনকৈ এটা বস্তু আমি দেখিবলৈ পাইছোঁ আমি চকুৰে দেখা নাই কিন্তু যোৱা কিছুদিন আগতে কেপচাৰ কৰিছে ভিডিঅ' কেমেৰা দি চৰাই চোৱা মানুহে তেওঁলোকে দেখি ইয়াত কৈছে যে তেওঁলোকে ইয়াত এই হৰ্ণবিল যিটো চৰাই ইয়াত অহা বুলি তেওঁলোকে প্ৰমাণ কৰিছে গতিকে সেই ধৰণতে আৰু বহুত পৰিভ্ৰমী চৰাই আছে গতিকে পবা এই বৰ্তমান সময়খিনিত পৰিভ্ৰমী চৰাই চাবৰ কাৰণে উপযুক্ত সময়